আজি আমি মূলত অসম চৰকাৰৰ যিখন নতুন চৰকাৰ হ'ল 2021 চনত এই চৰকাৰখনৰ নেতৃত্বত আমি ভাবিছিলোঁ যে অসমৰ শিক্ষা খণ্ডত এক আমূল পৰিৱৰ্তন আহিব। পূৰ্বতে কেইবাটাও বছৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব পালন কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ তেওঁ শিক্ষামন্ত্ৰী হৈ যিসমূহ কাম কৰিব নোৱাৰিলে সেই কামসমূহ তেওঁ মুখ্যমন্ত্ৰী হৈ সমাপন কৰিব বা তেওঁ আগবঢ়াব বুলি আমি আশা কৰিছিলোঁ। কিন্তু বিধানসভাত যি বাজেট ছেছন চলি আছে এই বাজেট ছেছনত আমি দেখিলোঁ তেওঁলোকে যে শিক্ষাৰ বিষয়ক লৈ যিসমূহ আচলতে তেওঁলোকে নীতি নিৰ্ধাৰণ কৰিছে বা তেওঁলোকে বাজেটত তেওঁলোকে টকা নিৰ্ধাৰণ কৰিছে সেইসমূহক লৈ আমি আচলতে এটা কথাত আমি উপনীত হ'ব পাৰিছোঁ যে অসমৰ শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ ওপৰলৈ যাব দূৰৰ কথা, আগতকৈ সেই শিক্ষা ব্যৱস্থা বেয়ালৈ পৰিৱৰ্তন হ'ব। আমি দেখিছোঁ যে যোৱাকালি প্ৰায় 40,000 টেট শিক্ষকে ৰাজপথ কঁপাব লগা হৈছে। যি সময়ত চৰকাৰে 23 লাখ নিবনুৱাক তেওঁলোকে নিযুক্তি দিম বুলি প্ৰত্যেকখন মিটিঙতে ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছিলে যে 23 লাখ নিবনুৱাক নিযুক্তি দিয়া হ'ব। আৰু ঠিক সেই সময়তে আমি দেখিলোঁ যে আমাৰ শিক্ষাগুৰুসকলে আজি ৰাজপথত আন্দোলন কৰিব লগা হৈছে। 2021 চনত বিজেপিৰ যিখন ভিজন ডকুমেণ্ট ওলাইছিলে তেওঁলোকৰ যিখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ পাইছিলে সেই নিৰ্বাচনী ইস্তাহাৰৰ 10 পৃষ্ঠাত যি এম্পাৱাৰিং অফ ইউথ শীৰ্ষক তেওঁলোকৰ যি আচলতে কলম তাত বনাইছিলে তাত তেওঁলোকে কৈছিলে যে 31 মাৰ্চ 2022 চনৰ ভিতৰত 1 লাখ নিযুক্তি তেওঁলোকে সমাপন কৰিব। কিন্তু দুখৰ কথা আজি পৰ্যন্ত কেৱল 1182গৰাকীহে তেওঁলোকে নিযুক্তি দিবলৈ সক্ষম হ'ল আৰু বাকীসমূহ এতিয়াও হয়তো বিজ্ঞাপনৰ প্ৰকাশ পাইছে নহয়তোবা সেইসমূহ পৰীক্ষা হয়তো দিন ঘোষণা কৰিছে। আৰু তেওঁলোকে তাত ঘোষণা কৰিছিলে যে প্ৰথম এবছৰত তেওঁলোকে 1 লাখ নিযুক্তি প্ৰদান কৰিব আৰু তাৰ পিছৰ বছৰত তেওঁলোকে পুনৰ 1 লাখ নিযুক্তি প্ৰদানৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তেওঁলোকে ঘোষণা কৰিছিলে যে তেওঁলোকে অসমৰ যিসমূহ নিবনুৱা যুৱক যুৱতী আছে এই নিবনুৱা যুৱক যুৱতীসকলক লিভলিহুড যিবোৰ প্ৰগ্ৰাম সেই প্ৰগ্ৰামৰ আণ্ডাৰত তেওঁলোকক 8 লাখ নিবনুৱা যুৱক যুৱতীক তেওঁলোকে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম বুলি কৈছিলে। তেওঁলোকে কৈছিলে যে বছৰি 2 লাখকৈ 5 বছৰত 10 লাখ তেওঁলোকে নিবনুৱা যুৱক যুৱতীক তেওঁলোকে SAVEY স্কিমৰ আণ্ডাৰত তেওঁলোকক আচলতে নিযুক্তি কৰাৰ কথা কৈছিলে। কিন্তু আজি পৰ্যন্ত আমি দেখিছোঁ কেৱল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যুৱক যুৱতীসকলক ছাত্ৰ ছাত্ৰীসকলক কেৱল তেওঁলোকে এতিয়া যি তেওঁলোকৰ আঁচনিসমূহৰ দ্বাৰা তেওঁলোকে এতিয়া প্ৰতাৰণা কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে ঠিকাভিত্তিক যিসমূহ টেট শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক চাকৰি প্ৰদান কৰা হ'ব, তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা হ'ব। কিন্তু তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰা দূৰৰ কথা তেওঁ এতিয়া ভাবুকি প্ৰদান কৰিছে যে নিজৰ দায়িত্ব এৰি যি আন্দোলনত নামিব তেওঁলোকৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিখন অসমত যিখন ভাৰতবৰ্ষত আমি গণতন্ত্ৰৰ কথা কওঁ, পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ কথা আমি গৌৰৱ অনুভৱ কৰোঁ, সেইখন দেশতে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ এতিয়া তেওঁলোকে ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে আমাৰ স্পষ্ট দাবী অতি শীঘ্ৰেই যিসমূহ টেট শিক্ষক শিক্ষয়িত্ৰী আছে ঠিকাভিত্তিক টেট শিক্ষক শিক্ষয়িত্ৰী অতি শীঘ্ৰেই নিযুক্তি প্ৰদান কৰিব লাগে। আৰু নিযুক্তি প্ৰদান কৰাই নহয় তেওঁলোকৰ যিসমূহ অন্যান্য যি ভাত্তা পোৱাৰ ব্যৱস্থা আছে এই ভাত্তাসমূহ তেওঁলোকে ব্যৱস্থা কৰিব লাগে। আজি আমি আপোনালোকক অতি দুখেৰে কওঁ যে প্ৰাথমিক শিক্ষক সন্মিলনী তেওঁলোকে আচলতে ৰাজ্যৰ প্ৰায় 39,000খন প্ৰাথমিক শিক্ষাৰ যি প্ৰতিষ্ঠান চৰকাৰী প্ৰতিষ্ঠান তাৰ মাজত তেওঁলোকে ছাৰ্ভে কৰিছিলে। আৰু যেতিয়া তেওঁলোকে ছাৰ্ভেত কৈছিলে যে গুণোৎসৱৰ ফলত অসমত শিক্ষাৰ মানদণ্ড উন্নত হোৱাটো দূৰৰ কথা আগতকৈ অধিক আচলতে বেয়া অৱস্থালৈ গৈছে। আৰু তেতিয়া শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই কৈছিলে যে তেওঁলোকৰ ছাৰ্ভে ভুল, তেওঁলোকৰ যি তথ্য সেই তথ্য ভুল। কিন্তু সেই তথ্যৰ পৰা আচলতে কিছুমান দিশ ওলাই পৰিছিলে আমি সেইখিনি দাঙি ধৰিব বিচাৰিছোঁ যে এতিয়াও অসমৰ প্ৰায় 314খন বিদ্যালয়ত প্ৰাথমিক বিদ্যালয়ত শিক্ষক নাই। শিক্ষক নোহোৱাকৈ এতিয়া অসমৰ প্ৰায় 314খন বিদ্যালয় এতিয়াও চলি আছে। প্ৰায় 3,916খন বিদ্যালয়ত এজন শিক্ষকে তাত পাঠদান চলি আছে। আমি জানো যে প্ৰাথমিক বিদ্যালয়সমূহত একদম ক শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈ থাকে। গতিকে যিখন বিদ্যালয়ত 6টাকৈ বেটছৰ ল'ৰা ছোৱালী পঢ়ে তাত কেৱল এগৰাকী শিক্ষকে তাত পাঠদান কৰি থাকিব লগা হৈছে। গতিকে অসমৰ শিক্ষাৰ মানদণ্ড কেনেকৈ উন্নত হ'ব? আনকি 1,664খন বিদ্যালয়ত কেৱল এটা শ্ৰেণীকোঠাৰে
সেই বিদ্যালয় চলি আছে, প্ৰাথমিক বিদ্যালয়। আৰু প্ৰায় 10,000 বিদ্যালয়ত, প্ৰাথমিক বিদ্যালয়ত বিদ্যুতৰ ব্যৱস্থা নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে খুদ মুখ্যমন্ত্ৰীৰ গৃহ জিলা কামৰূপ ৰুৰেল আৰু কামৰূপ মহানগৰ মিলি প্ৰায় 224খন প্ৰাথমিক বিদ্যালয়ত এগৰাকী শিক্ষকেৰে আচলতে পাঠদান চলি আছে। আৰু আমি দেখিছোঁ যে আজিৰ পৰা কেইদিনমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ যি প্ৰতিবেদন আছিলে, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে সংসদত যি প্ৰতিবেদন তেওঁ দাখিল কৰিছিলে যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে যে স্কুল এৰি যোৱা, স্কুল ড্ৰপ আউট ৰেট, তাৰ ভিতৰত অসম শীৰ্ষত আছে। আৰু যোৱা কংগ্ৰেছৰ দিনৰ 3টা কাৰ্যকাল, বিজেপিৰ দিনৰ এটাকৈ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈ আছিলে আৰু তেওঁৰ পৃষ্ঠপোষকতে আচলতে শিক্ষাৰ অধোগতি হৈছে আৰু যাৰ ফল আজি অসমৰ ছাত্ৰ ছাত্ৰীসমূহে ভুগিব লগা হৈছে। গতিকে আমাৰ স্পষ্ট দাবী, অতি শীঘ্ৰেই এই যিসমূহ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ বা প্ৰাথমিক যি ষ্ট্ৰাকচাৰৰ অভাৱ, সেইসমূহ অতি শীঘ্ৰে পূৰণ কৰিব লাগে। আমি দেখিছোঁ যে এইবেলি যি বাজেট, এই বাজেটত তেওঁলোকে ঘোষণা কৰিছে যে শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়ক তেওঁলোকে ইউনিভাৰ্চিটি, আচলতে বিশ্ববিদ্যালয়ৰ শীৰ্ষলৈ তেওঁলোকে আচলতে উন্নীত কৰিব বিচাৰিছে। কিন্তু আমি দেখিছোঁ যে যোৱা 2017 বৰ্ষত, আচলতে 2013 বৰ্ষৰ পৰাই কটন বিশ্ববিদ্যালয় উন্নীত কৰা হৈছিলে। পূৰ্বৰ কটন কলেজক কটন বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলা হৈছিলে আৰু তাত তেওঁ ঘোষণা কৰিছিলে যে দক্ষিণ পূব এছিয়াৰ এখন লেখত ল'বলগীয়া বিশ্ববিদ্যালয় হিচাপে কটন বিশ্ববিদ্যালয়ক গঢ়ি তুলিব। যিখন কটন কলেজ অসমৰ ভিতৰতে 1 নম্বৰ কলেজ আছিলে, গতিকে সেই কলেজখনক বিশ্ববিদ্যালয় কৰি আজি অসমৰ শীৰ্ষৰটো দূৰৰে কথা, সমগ্ৰ ভাৰতবৰ্ষৰ শীৰ্ষ 200খন বিশ্ববিদ্যালয়ৰ ভিতৰতো কটন বিশ্ববিদ্যালয়ক গঢ়ি তুলিব পৰা নাই, একমাত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱৰ কাৰণে। সেই 2017 বৰ্ষতে কটন বিশ্ববিদ্যালয়ৰ বাবে তেওঁলোকে 100 কোটি টকাৰ বাজেটত ধাৰ্য কৰিছিলে, কিন্তু আজিলৈ এটা টকাও কটন বিশ্ববিদ্যালয় পাবলৈ সক্ষম হোৱা নাই। আৰু সেই একেটাই এতিয়া নতুনকৈ হ'বলগীয়া বিশ্ববিদ্যালয়সমূহৰ ক্ষেত্ৰতো আমি হ'বলৈ দেখিছোঁ। আজি পৰ্যন্ত সেই বিশ্ববিদ্যালয়সমূহত শিক্ষকৰ যি আবণ্টন বা শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। কিন্তু তাৰ পৰিৱৰ্তে এতিয়া সেই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা যিসমূহ ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসমূহৰ ভৱিষ্যতলৈ অমানিশা আনিবলৈ, ভৱিষ্যত অন্ধকাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমাৰ স্পষ্ট দাবী, প্ৰথমে সেই বিশ্ববিদ্যালয়সমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে নিৰ্মাণ কৰক, তাত তেওঁলোকে প্ৰথমে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়ক আৰু তাৰ পিছতহে সেই মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয় উন্নীত কৰক। আপোনালোকে চাওক যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অথৰিটিৰ কাণ্ডজ্ঞানহীনতাৰ কাৰণে আৰু IUMS বুলি যিটো প্ৰতিষ্ঠান, সেই প্ৰাইভেট প্ৰতিষ্ঠানটোৰ দায়িত্বজ্ঞানহীনতাৰ কাৰণে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে। আপোনালোকে গম পায় যে IUMS নামৰ যিটো কোম্পানী, এই কোম্পানীটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো কোম্পানীয়ে টেকনিকেল কাম কাজ চাই আছে, গোপনীয় কাম কাজ, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যিসমূহ মূল্যায়নৰ পৰ্যায়ৰ লগত তেওঁলোক জড়িত আছে। এই কোম্পানীটো দিল্লীৰ এটা ব্লেক লিষ্টেড কোম্পানী। এই IUMS নামৰ কোম্পানীটোৱে আমি বাৰম্বাৰ দাবী জনোৱাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয় অথৰিটিৰ কি ইমান ভিতৰুৱা মিটিৰালি আছে যে IUMS নামৰ ব্লেক লিষ্টেড কোম্পানী, যি কোম্পানীয়ে ইতিমধ্যে তেওঁলোকে নিজৰ ৱেবছাইট ভালকৈ চলাব নোৱাৰে, ৱেবছাইটত তেওঁলোকে পৰ্ণ এবাৰ দেখাব লগা হৈছে, সেই ৱেবছাইটক চলাব নোৱাৰে। সেই ব্লেক লিষ্টেড কোম্পানীটোক কিয় আজিলৈকে আঁতৰোৱা নাই আৰু এই কোম্পানীটোৰ ময়মতালিৰ কাৰণে কিয় ছাত্ৰ ছাত্ৰীক দুৰ্ভোগ ভোগোৱা হৈছে? গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ 3rd ছেমিষ্টাৰ ডিগ্ৰী ষ্টুডেণ্টসকলৰ যি বেকৰ সমস্যা, তেওঁলোকৰ ৰিজাল্টক লৈ যি চিৰিয়াছ নহয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কণ্ট্ৰলাৰ DJ চৌধুৰীৰ মানুহজনৰ যি ময়মতালিৰ কাৰণে আজি লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে, তাক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আমি দাবী জনাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে 45 দিনৰ ভিতৰত ৰিজাল্টৰ ব্যৱস্থা কৰিব লাগিব আৰু ৰিজাল্টৰ ব্যৱস্থা নকৰাৰ কাৰণে এইবাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছে, PhD এডমিশ্যনৰ পৰা বঞ্চিত হৈছে। আপোনালোকে জানে যে 3rd ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰৰ যিবিলাক বেকলগ পৰীক্ষা, সেইবিলাক 6th ছেমিষ্টাৰ বা 5th ছেমিষ্টাৰৰ লগত হয়। গতিকে 4th ছেমিষ্টাৰ এজন ছাত্ৰ ছাত্ৰী যেতিয়া 6th ছেমিষ্টাৰৰ বেকলগৰ পৰীক্ষা দিয়ে, সেই বেকলগৰ ৰিজাল্ট গুৱাহাটী বিশ্ববিদ্যালয়ে 6 মাহলৈকে নিদিয়ে। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে লাষ্ট ছেমিষ্টাৰ এক্সামটো খুব এমাহ বা 2 মাহৰ ভিতৰত দিয়ে, যাৰ ফলত এই 4th ছেমিষ্টাৰ বেকলগ থকা ছাত্ৰ ছাত্ৰীজনৰ ৰিজাল্ট ক্লিয়াৰ নোহোৱাৰ কাৰণে এইবাৰো বহুতো ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছে। গতিকে এটা এক্সাম পতাৰ পিছত CBCSৰ নিয়ম অনুসৰি, UGCৰ নিয়ম অনুসৰি 45 দিনৰ ভিতৰত তাৰ ৰিজাল্ট আহিব লাগিব আৰু যদি বেক আহিছে তাৰ কাৰণে ৰি এক্সামিনেশ্যন পাতিব লাগিব। এইখিনিৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যি
আজিলৈকে আমাৰ দাবী মানি লোৱা নাই। ইয়াৰ বিৰুদ্ধে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰোপৰি আপোনালোকে গম পাইছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত আজিলৈকে ৰিজাল্টৰ ৰিএভেলুৱেশ্যনৰ ভাল ব্যৱস্থা নাই। তেওঁলোকে 6 মাহ বা এবছৰলৈকে ৰিজাল্টৰ ৰিএভেলুৱেশ্যন নকৰে। কিন্তু এই গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ এখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হোৱাৰ পাছতো ইয়াৰ যি ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক সুবিধা দিব পৰা নাই। আমাৰ ৰাজ্যৰ 300-400 কলেজৰ ছাত্ৰ ছাত্ৰীসকলক গুৱাহাটী বিশ্ববিদ্যালয়ে যি প্ৰতাৰণা কৰি আহিছে, ইমান দিনে উচ্চ শিক্ষা দিয়াৰ নামত যি প্ৰবঞ্চনা কৰিছে তাক বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু ইয়াৰ পিছত আপোনালোকে দেখিছে যে আজি আমাৰ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ল। মাজুলী কালচাৰেল ইউনিভাৰ্চিটি, বজালী কলেজ ভট্টদেৱ ইউনিভাৰ্চিটি বনোৱা হ'ল। কিন্তু ইয়াৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু শিক্ষক আৰু অধ্যাপক নিযুক্তিৰ কাৰণে বৰ্তমানলৈকে প্ৰচেষ্টাসমূহ আগবঢ়োৱা নাই। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰামীলৈ এটা কথা দাবী জনাইছোঁ যে বিশ্ববিদ্যালয় নিৰ্মাণৰ নামত হিমন্ত বিশ্ব শৰ্মাই পলিটিকেল ষ্টাণ্ট মাৰিলে নহ'ব। হিমন্ত বিশ্ব শৰ্মাই চাৰ্কাছ দেখালে নহ'ব। ছাত্ৰ ছাত্ৰীৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে অধিক উচিত শিক্ষা পাব লাগিব। এয়া আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ